মানৱ সভ্যতাৰ প্ৰতি অতি বিপজ্জনক পদাৰ্থবিধ হৈছে প্লাষ্টিক। পৰিৱেশ প্ৰদূষণৰ কাৰক এই প্লাষ্টিকে দিনে দিনে পংগু কৰিছে মানৱ সভ্যতা। পিছে শেহতীয়াকৈ পেলনীয়া প্লাষ্টিকৰ ওলাইছে সৎ ব্যৱহাৰৰ পথ। দৃশ্যত দেখা পথটোলৈ এবাৰ ভালদৰে মন কৰক। বিটুমিনৰ দ্বাৰা এই পথছোৱা নিৰ্মাণ হোৱা বুলি যদি আপুনি ভাবিছে তেন্তে হেয়া আপোনাৰ ভুল। কাৰণ প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথটো। বিশ্বৰ আন ঠাইৰ কাহিনী নহয়। এয়া আমাৰ চুবুৰীয়া পশ্চিম খাচী পাহাৰৰ দৃশ্য। পথটো নিৰ্মাণৰ পিছৰে পৰা আমাৰ যাতায়াতত বহুখিনি সুবিধা হৈছে। পথটো প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে, যিটো আমাৰ বাবে একেবাৰে নতুন। কিন্তু কেনেকৈ নিৰ্মাণ কৰা হয় প্লাষ্টিক ৰোড? তামিলনাডুৰ বিজ্ঞানী ৰাজাগোপালন বাসুদেৱানে উদ্ভাৱন কৰিছিল পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণৰ পদ্ধতি। 2015-16 বৰ্ষত তামিলনাডুত নিৰ্মাণ কৰা হৈছিল প্ৰথমটো প্লাষ্টিক পথ। 11 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত ব্যৱহাৰ হৈছিল কেইবা হাজাৰ টন প্লাষ্টিক। প্ৰথমতে আৱৰ্জনাৰ পৰা পৃথক কৰা হয় প্লাষ্টিক। মেচিনত সৰু সৰু টুকুৰাত পৰিণত কৰা হয় প্লাষ্টিকসমূহ। ইয়াৰ পাছত ডাইজেষ্টাৰ নামৰ মেচিনত দিয়া হয় প্লাষ্টিক। ডাইজেষ্টাৰত প্লাষ্টিকৰ লগত আৰু ৰাসায়নিক পদাৰ্থ মিহলি কৰাৰ পাছতে প্ৰস্তুত হয় পথ বনোৱা বিটুমিন সদৃশ দ্ৰব্য। বিজ্ঞানীসকলৰ বিশ্বাস অধিক দীৰ্ঘজীৱী আৰু কাৰ্যক্ষম এই প্লাষ্টিক পথ। লগতে দেশত 10,000 কিলোমিটাৰ এনে পথ নিৰ্মাণ কৰিলেই শেষ হ'ব এবছৰৰ প্লাষ্টিক আৱৰ্জনা। চুবুৰীয়া মেঘালয়ে ইতিমধ্যে গ্ৰহণ কৰিছে এই পদক্ষেপ। নিশ্চয়কৈ আমাৰ ৰাজ্যতো এনে পথ নিৰ্মাণে নাইকিয়া কৰিব বহু প্লাষ্টিক আৱৰ্জনা। নিউজ ডেস্ক ৰিপৰ্ট, ভাল খবৰ।